যে অসমৰ মহাপুৰুষসকলৰ ভিতৰত এজন কলাগুৰু বিষ্ণু ৰাভাৰ মৃত্যু তিথি আজি তেখেতৰ স্বৰ্গীয় হোৱা 54 বছৰ অতীত হ'ল আৰু এই দিনটোতে ওদালগুৰিৰ খাংকলাবাৰী অঞ্চলত ওদালগুৰি টাউনৰ উপকণ্ঠ অঞ্চলত তেখেতৰ নামকৰণ তেখেতৰ স্মৃতিত এখন গাঁৱৰ নামকৰণ কৰা হৈছে বিষ্ণু ৰাভা নগৰ বুলি আৰু সেইটো খুব সময় উপযোগী হৈছে আমি সুখী যে অসমৰ বীৰ পুৰুষৰ ভিতৰত তেখেতে এজন যিহেতু তেখেতক আমি সদায় মনত ৰখাটো উচিত তেখেতৰ গুণ কীৰ্তন আমি প্ৰচাৰ কৰাটো উচিত আৰু তেখেতৰ স্মৃতিৰ কাৰণে এইখন গাঁৱৰ নাম বিষ্ণু ৰাভাৰ নগৰ বুলি ৰখা হ'ল আৰু আমি আশা কৰিছোঁ যে অহা দিন লগত এই গাঁওখনত প্ৰৱেশ কৰাৰ লগতে বিষ্ণু ৰাভাৰ কথা মনত পৰিব আৰু বিষ্ণু ৰাভা কোন হয় কি আছিল কি কাম কৰিছিল এই বিষয়ে মানুহখিনি জানিবৰ কাৰণে উৎসুকতা প্ৰকাশ কৰিব সেইকাৰণে এয়া এটা ইতিহাস প্ৰসিদ্ধ এখন গাঁও হিচাপে আজিৰ পৰা পৰিলক্ষিত হ'ল আৰু মোৰ অনুৰোধ আমাৰ এই গাঁওবাসীয়ে যাতে বিষ্ণু ৰাভাৰ সন্মান সদায় অটুট ৰাখে বিষ্ণু ৰাভাৰ নাম যাতে কলংক নকৰে কিবা কাম কৰি পেলাই বেয়া কাম কৰি পেলাই গাঁৱৰ মানুহে যাতে বিষ্ণু ৰাভাৰ নামটোত কলংক নাখানে তাৰ কাৰণে অনুৰোধ থাকিল মোৰ বিশ্বাস গাঁৱৰ ৰাইজে এই গাঁওখনৰ কেনেকৈ আগুৱাই নিব পাৰে তাৰ কাৰণে কাম কৰিব চিন্তা চৰ্চা কৰিব ইয়াত গাঁও হিচাপে আগুৱাব লাগিলে ৰাস্তা পদূলি লাগিল খোৱা পানীৰ ব্যৱস্থা লাগিল তাৰপিছত অন্ততঃ শিক্ষানুষ্ঠান যদি প্ৰয়োজন হয় স্থাপন কৰিব লগা হ'ব কিন্তু ইতিমধ্যে ওচৰতে কেইবাখনি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল আছে হয়তো LP স্কুল অলপ ওচৰত নাই দূৰত যাব লগা হৈ আছে প্ৰয়োজন হ'লেতো আমাৰ গাঁৱৰ ৰাইজে এইখিনি চিন্তা চৰ্চা কৰিব আৰু ওচৰতে আমাৰ বহুতো অনুষ্ঠান গঢ়ি উঠিব আমাৰ ওচৰতে যিখন কি কয় এইটো আমাৰ গোলমা গাঁও কিন্তু কিবা হিচাপে ৰাঙামাখাত বহুতো অনুষ্ঠান গঢ়ি উঠিব তাত আমাৰ ফুটবল একাডেমি হ'ব নেশ্যনেল ষ্টেডিয়াম হ'ব ক্ৰিকেট ষ্টেডিয়াম হ'ব বিভিন্ন বিভাগৰ ডিপাৰ্টমেণ্টৰ আমাৰ অফিচ ইত্যাদি ইয়াত স্থাপন হ'ব সেইকাৰণে এখন গাঁও পিছপৰা গাঁও হৈ নাথাকিব আগুৱাই যাব পাৰিব অৰ্থাৎ গাঁৱৰ ৰাইজে অলপ সচেতন হ'লে গাঁওখনে যাতে ৰাস্তা পদূলি অলপ ভাল হয় বহু জেগাত দেখিছোঁ এনেকৈ উপকণ্ঠ অঞ্চলৰ গাঁৱৰ ৰাস্তাবিলাক খুব ঠেক হয় কিন্তু ঠেক হোৱাৰ ফলত ড্ৰেইন বনাব নোৱাৰিলে তাত বৰষুণ দিলে বানপানী হয় কৃত্ৰিম বানপানী হয় তেনেকুৱা যাতে নহয় সেইকাৰণে গাঁৱৰ ৰাইজে এতিয়াৰ পৰাই যিহেতু এতিয়া বসতি কম আছে সেৰেঙা আছে এইখিনি সময়তে অন্ততঃ ড্ৰেইন বনাব পৰা ব্যৱস্থা ৰাখি ৰাস্তাটো যাতে এৰি দিয়ে মাটিখিনি অলপ চলপ এৰিব লাগিব 2 ফুট 3 ফুট হয়তো নিজৰ মাটি এৰিব লগা হ'ব পাৰে আৰু নিজৰ ভৱিষ্যতৰ সুবিধাৰ কাৰণে সেইখিনি এৰি দিবলৈ যাতে ৰাইজে অলপ ৰাজি হয় তাৰ কাৰণে অনুৰোধ থাকিল কাৰণ ড্ৰেইন লাগিব চিটি যিহেতু টাউন যিহেতু তাত ড্ৰেইন লাগিব ড্ৰেইন নাথাকিলে কিন্তু বানপানী হ'ব বৰষুণ দিলেই বানপানী হ'ব কৃত্ৰিম বানপানী তেনেকুৱা সমস্যাৰ পৰা হাত সাৰিবৰ কাৰণে এতিয়াৰ পৰা যাতে সজাগতা অৱলম্বন কৰে তাৰ কাৰণে অনুৰোধ কৰিছোঁ মই সুখী যে এইখন গাঁও আমাৰ সকলোৰে সন্মানীয় সকলোৰে পূজ্য সকলোৰে মৰমৰ কলাগুৰু বিষ্ণু ৰাভাৰ নামত নামাংকৃত হৈছে মই মিডিয়াৰ বড়ো খুৰাং নিউজ 24 বড়োলেণ্ড আৰু B+ নিউজ মিডিয়াক মই আমাৰ ওদালগুৰি নগৰৰ সমীপৱৰ্তী আজি নতুনকৈ নামাকৰণ কৰা বিষ্ণুপ্ৰসাদ ৰাভা নগৰ গাঁৱৰ হৈ আমি আপোনাসৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সময়ত আমি আজিৰ এই শুভ দিনটিতে বিশেষ দিন বিষ্ণুপ্ৰসাদ ৰাভাৰ যি মৃত্যুবাৰ্ষিকী দিৱস 54তম মৃত্যুবাৰ্ষিকী দিৱসৰ দিনাখনেই আজি আমাৰ এই ওদালগুৰি নগৰৰ লগতে লাগি থকা গাঁও ৰাভা বসতিপূৰ্ণ গাঁও হিচাপে শ্ৰদ্ধাৰ আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ নামত নামকৰণ কৰি আজিৰ এই শুভ দিনটিত আমি একত্ৰিত হৈ তেখেতক স্মৰণ কৰিছোঁ আজি আমি অতিকৈ আনন্দিত যে আজিৰ এই শুভ দিনটিতে আমাৰ ওদালগুৰি জিলাৰ ওদালগুৰি সমষ্টিৰ বিধায়ক তথা BTRৰ উপমুখ্য কাৰ্যবাহী তেখেতে আজিৰ এই গাঁওখনৰ
যি তোৰণ যিখন ফলক সেই ফলকখন তেখেতে কিছু আগতে উদ্বোধন কৰিলে বিষ্ণুপ্ৰসাদ ৰাভা নগৰ নামেৰে এই গাঁওখনক নামাকৰণ কৰা হ'ল সেয়ে আমি এই সময়ত আমি সেই গাঁও শাখাৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাৰ MLA মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে ভৱিষ্যতে আজি যিটো নামাকৰণেৰে আমাৰ জাতিৰ বীৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিটো স্মৃতি তেখেতৰ যিখিনি গুণ গৰিমা তেখেতে একাধাৰে কবি নাট্যকাৰ শিল্পী নৃত্যকাৰ খেলুৱৈ তেখেতে কলাগুৰু নামেৰে নামাকৰণ হৈছিলে সেয়ে তেখেতৰ আদৰ্শ যাতে আমি এই অঞ্চলৰ মানুহসকলে ব্যক্তিসকলে তেখেতৰ গুণ গৰিমাৰে বা তেখেতৰ যিখিনি গুণ গৰিমা সেই গুণ গৰিমাক আমি আদৰ্শ হিচাপে লৈ যাতে আমি ভৱিষ্যতে এই অঞ্চলটোৰ উন্নতি সাধন কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ সেয়ে এই সময়ত মই আমাৰ এই গাঁও শাখাৰ সকলো লগতে অঞ্চলৰ সকলো ব্যক্তিলৈ সকলো আমাৰ সমাজৰ গণ্যমান্য ব্যক্তিসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সময়ত আমাৰ লগত ইয়াত সহযোগ কৰি আমাৰ আজি এই বৃহৎ আৰু যি আমাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি এই সময়ত মই আমাৰ আজি এই পবিত্ৰ দিনত বিষ্ণু ৰাভা স্মৃতি দিৱস হিচাপত আজি যি দিনত আমাৰ এই গাঁওখন নামাকৰণ কৰা হ'ল সেই ফালৰ পৰা আমি ৰাইজৰ হৈ এই সময়ত বহুত বহুত ধন্যবাদ সকলোকে জ্ঞাপন কৰিলোঁ ধন্যবাদ